ইমান ধুনীয়া চাই চাই আমনি নালাগে মানে আচৰিত মানে বহুত ভাল পৰিৱেশ এতিয়া বৰ্তমান গৰম চলি আছে আমি আহি পালো এতিয়া ফাইনালি এই যে পঞ্চৰত্ন ফিৰিঘাট চাই লওক ইমান ধুনীয়া এটা পৰিৱেশ আপোনালোকক দেখাই আছে ইপিনে আছে ব্ৰিজ নৰ্থ নাৰায়ণ ব্ৰিজ ইমান ধুনীয়া চাই লওক বন্ধু বান্ধৱসকল ইমান ধুনীয়া এটা ঠাই এনেকুৱা ঠাইত আপোনালোকে আহিবলৈ চেষ্টা কৰিব ফুৰিবলৈ আহিছে যেতিয়া আপোনালোককো দেখাই আছো আপোনালোকে ভিডিঅ'ৰ দ্বাৰা চাই থাকক ইমান ধুনীয়া এটা পৰিৱেশ ইপিনে পাহাৰ আছে চাই লওক বাহ এনেকুৱা বহি কি মজা পাই চাওক বন্ধু বান্ধৱসকল কিন্তু তামাম ৰ'দ জ্বলি আছে তথাপিও ভাল লাগি আছে চাওক মানে খৰালি কালতহে ইয়াত আহিবলৈ চেষ্টা কৰিব বন্ধু বান্ধৱসকল নহ'লে বাৰিষা কালত আহিলে এনেকুৱা নদীৰ পানীটো ডাঙৰ মানে এই মাজৰ পিনে এই মাজত যাওয়া যায় অকণমান মাজত কিন্তু এতিয়া পানী বেছি হৈ গেল খৰালি কালতহে ইয়াত ভাল মানে একদম ইয়াৰ ফিলিংছটো বেলেগ তাৰমানে এনেকুৱা ঠাইত যদি আহে আপোনালোকে যদি আহে এনেকৈ খৰালি কালত আহিব এনেকৈ বাৰিষাত আহিলে এনেকৈ ডাঙৰ পানী দেখিবলৈ পাব আৰু যদি বাৰিষাত আহে একেবাৰে বাৰিষাত আহিলেহে একে ফুল পানী দেখিবলৈ পাব ইয়াত মানে ধুনীয়া এটা ভিউ যদি ল'ব আহে কিন্তু খৰালি কালত আহিব পুৰা মজা পাব ইয়াত বন্ধু বান্ধৱীসকল কি মজা এটা ঠাই চাওক বাহ বাহ মানে আহি কিনে যাবলৈ মন নকৰে এনেকুৱা ঠাই পানী চাইতো চবকে ভাল লাগে ইমান ৰ'দ পকা ৰ'দৰ মাজত আছো তথাপিও ভাল লাগি আছে বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু ইয়াতে গৰম হ'লেও গৰম নালাগে কাৰণ কিয় এটা পানীৰ বতাহ ইমান ঠাণ্ডা ঠাণ্ডা পায় এইকাৰণে ভাল লাগে ইয়াতে মাটি এনেকুৱা খুহি যাব লাগছে তাৰমানে পানীৰ ধাৰটো এইকাৰণে এনেকুৱা খুহি যায় বাৰিষাততো এতিয়া যাব এইটোতো গেলে আৰু হেৰি চাই লওক মাটিটো ফাটি গ'ল এইটোতো যাব মানে এক ৰাতি মান পানী পৰিলে যাব আৰু বাবা ইমান ধুনীয়া এটা ঠাই মানে এনেকুৱা ঠাইত যদি আহে আপোনালোকে সন্ধিয়া টাইমত আহিব বিলি ডুবুং অৱস্থাত ইমান ধুনীয়া এটা ভিউ পাব যেতিয়া বিলি যেতিয়া ৰঙা বিলি হ'ব এই পানীত কালাৰটো বঢ়িয়া দেখিবলৈ ভাল হ'ব মানে ইমান ধুনীয়া চাই চাই আমনি নালাগে এইগিলান চাই লওক বাহ এই মজা এই যে আমাৰ ৰাতুল দাই কাকবা ফোন কৰি আছে এই পাহাৰৰ পিনে চালেও ইমান ধুনীয়া দে আহক মানে এনেকা ঠাইত আহিলো মানে আচৰিত মানে বহুত ভাল পৰিৱেশ এতিয়া বৰ্তমান গৰম চলি আছে অলপ পিছত মানে সন্ধিয়া হৈ যাব ন মানে বহুত মানে এনেকৈ চিল কৰিবলৈ ভাল লাগিব অৰ্থাৎ মানে এনেকৈ সন্ধিয়া কি কৰি থাকিম বুলি আহিলে মানে এনেকৈ ইয়াতে এনেকুৱা ঠাইত মানে আহি পেলাই এনেকৈ যদি বহি থাকোঁ ন মানে মনটো মানে অকণমান সুখী যেন অনুভৱ কৰিব মানে অনুভৱ কৰা যেন লাগে মানে অকণমান এনেকৈ ভিউবিলাক অলপ দুখে দিয়া বহুত সুন্দৰ বন্ধু বান্ধৱীসকল চাই লওক ভিউকেইটা এইপিনে আছে নৰনাৰায়ণ ব্ৰিজ ইমান ধুনীয়া এটা আপোনাক কৈছোঁ আপুনি যদি এই ঠাইত আহি পেলাই যদি ভাল নালাগে বুলি মোক কয় বা কমেণ্ট জনায় চাই থাকক আহক আৰু কমেণ্ট জনাব একদম চাই থাকক বন্ধু বান্ধৱীসকল ইমান এটা ধুনীয়া ভিউ আপোনালোকৰ কাৰণে ভাল লাগিলে লাইক কৰি দি নেকি আৰু লাইক কৰি দিছা যিহেতু শ্বেয়াৰটো কৰি দিব লাগিব আৰু যদি শ্বেয়াৰ কৰিছা ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব এটা ছাবস্ক্ৰাইব কৰি দিয়াটো টকা নাযায় কিছু নাযায় ছাপোৰ্ট কৰা বুলি হয় এনেকুৱা মানে সহযোগ কৰা মানে চাই থাকা বন্ধু বান্ধৱীসকল চাই লওক এতিয়া বেক চাইডৰ ভিউকেইটা আপোনালোকক দেখাই আছোঁ
চাওক ইমান ইমান এটা ধুনীয়া বন্ধু বান্ধৱীসকল মোৰ আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰি মাৰিম মোৰ ভিডিঅ' যদি চাই ভাল লাগে নিশ্চয় আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তেতিয়া মোৰ চেনেলটো আগবাঢ়ি যাব পাব আগবাঢ়ি গিলে এনেকুৱা নতুন নতুন ভিডিঅ' দিবলৈ মোৰো মন কৰিব যাতে ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিলোঁ মোৰ ভিডিঅ'ত আপোনালোকে সময় দিয়াৰ বাবে বহুত বহুত ভাল লাগিল আৰু বহুত বহুত মোৰ ফালৰ পৰা ধন্যবাদ দিলোঁ আপোনালোকক